মাই ইউটিউব চেনেল মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলো ভালে, মোৰো ভাল। আজি আমাৰ সৰু বেটা বাৰ্থডে হয়। ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছিলোঁ, কিন্তু কৰিব নোৱাৰিলোঁ। ৰাতিপুৱাৰ পৰা মোৰ গাটো ভাল নহয়, অলপ গাটো কিবা লাগি আছে। ৰাতিপুৱাৰ কাৰণে কৰিব নোৱাৰিলোঁ। আজি 2 বছৰ হ'ব সৰুকেইটা। তাকে আজি কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই যাম। আপোনালোকে চাই থাকিব শেষলৈকে মোৰ ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ। যদি চাই ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। আজি এতিয়া কি কৰোঁ দেখাই যাম। বাবু, এয়া আমাৰ বাবু। হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া। বাবু হাই কৈ দিয়া, কৈ দিয়া। খেলাত ব্যস্ত। এইফালে বেলুন ফুলাইছে ডাঙৰ বেটাই, তাকে লাগি আছে। আজি ভিডিঅ'টো চাই এইটি কৈ দিয়া, এইটি কৈ দিয়া, এইটি কৈ দিয়া। এইটো বেলুন কৈ দিয়া। মোৰ বাৰ্থডে কৈ দিয়া। আজি কাৰ বাৰ্থডে? আজি কাৰ বাৰ্থডে? আজি কাৰ বাৰ্থডে? আজি আমাৰ হিৰো বাৰ্থডে। এই হিৰো, ইয়াৰ কি এইবোৰ গোটেই গুটি খহু উঠিছে, ভাল হোৱা নাই। সেইকাৰণে এনেই অলপ চলপ নিয়ম এটা কৰি থ'ম বুলি ভাবি আছোঁ। বেছি ডাঙৰকৈও নকৰোঁ, এনেই ঘৰতে ওচৰ কেইঘৰমান মাতি এনেকৈ বাৰ্থডেটো পাতিম আজি। সিমান আয়োজনো নাই, তথাপিও কি কৰিম কি নকৰিম আপোনালোকক দেখাই থাকিম। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো। এতিয়া বলক চাই থাকক ভিডিঅ'টো কেনেকৈ আৰম্ভ কৰোঁ। আমাৰ ভণ্টি পাই গ'লহি। হাই। এজনী মুনু ভণ্টি, এইজনী চুম্পি। হাই। এয়া এইফালে মাক বা অথনি আহি আকৌ গ'লহি, আকৌ এতিয়া আহিছেগৈ। এইয়া আমাৰ কোনে আহিলে কৈ দিয়া। আকৌ মাৰিবই লৈছা যে তুমি বাই। তুমি হাই কৈ দিয়া, মোৰ বাৰ্থডে হাই কৈ দিয়া। এজনী মাহী 11টা বজাত আহিলে। আকৌ একো নাহা বোলে। এয়া কেক কাটিবলৈ হৈছেগৈ আৰু এতিয়া কাটিম লাহেকৈ। এইয়া লাটু মামা পাই গ'লি। এইটো লাটু মামা খুব ফূৰ্তি লাগিছে ন? হা, খুব ফূৰ্তি লাগিছে। হাই কৈ দিয়া। আইও হাঁহি দেখা দিছা। নাই হেপী বাৰ্থডে কৈ দিয়া। চুম দি দিয়া, তোমাৰ চুম এটা দি দিয়া, চুম দি দিয়া চবকে। মোৰ হেপী বাৰ্থডে। কেক কাটিম, তোমালোকে চাই থাকিবা দেই। কৈ দিয়া, কৈ দিয়া, কৈ দিয়া, কৈ দিয়া। এয়া চাহ খাব লৈছে বৌ। হাই কৈ দে। এয়া মায়ে চাহ পানী বাকী আছে। তাৰপিছত শান্তি এইফালে গুচি আহিলি যে। আমাৰ আজি সৰু মানুহ বাৰ্থডে। এতিয়া চাহ খাব লৈছোঁ। অলপ পিছত ভাত বনাই কেক কাটিম। কেকটো এবাৰ দেখুৱাই দে। কেকটো ৰেডি হৈ আছে ফ্ৰিজত। ৰেডি হৈ আছে। বিলাহী আৰু আনিবলৈ কৈছে আৰু তাৰমানে এটা চাহ ঠাণ্ডা হ'ব খাই লৈ। এয়া আমি চবেই চাহ খাই লৈছোঁ। এতিয়া হাত পাত টুকি আজৰি হ'ল আৰু ন? হয়। তাৰপিছত এতিয়া চাহ খাই আৰু আছে কাম। আৰু কি কাম আছে? দাইলখিনি বনাই দিছোঁ, ভাত আৰু চব্জি বনাব আছে, আৰু পটল কাটিব আছে, কাটিবলৈ আছে। এনেকৈ আৰু আমাৰ বাৰ্থডে বেটা। আৰু 2 ঘণ্টা পাছত এয়া আমাৰ মাহীয়েকজনী লুকাই গ'লিগৈ যে। মাহী ফুচু মাহী আহিছিলে, গ'লগৈ, লাজ কৰিছে। চাহ এবাৰ খাই লওক, ঠাণ্ডা হৈছে। এয়া সৰু বেটা বাবু, কাৰ বাৰ্থডে আজি? দেখিছে তাৰ ফূৰ্তি মানে ইমান লাগিছে, সি ক'বই পৰা নাই। বাবু কাৰ বাৰ্থডে? কাৰ বাৰ্থডে কৈ দিয়া। সি বেলুনবোৰ ধৰি লৈ মানে ফুটুৱাই দিয়ে। এয়া মোৰ সৰু বেটাৰ বাবে মোৰ নিজ হাতে বনোৱা কেকটো ৰেডি হৈ গ'ল।
আমাৰ হৌ বেটা ফুটি খুব খাইছে আয়ো লুকাইছো Happy birthday to you. Happy birthday to you. Happy birthday to you. Nidu Baba. Happy birthday to you. Pulang dulu kan harga tulis aku tuh kemarin lagi dulu. ফটো দিব আছে সেইখিনি আৰু কেনে লাগিছে পায়স খাই এ মজা মনিয়াম চাউল टेस्टी पूरा टेस्टी पूरा टेस्टी বিলাসান দেচোন না এটো পানী খাম মুছে এটো কোৱা কবি বিলাসান पूरा टेस्ट लेसन सा आ माखरा होई कोन से काट नले पर देखालो टेस्ट लेसन खाया অ বেটি খাইছা কেনেকুৱা হ'ল কেনে হৈছে গোটেই মুখে চুখে কি লগাই লগাই নহয় নহয় আচলতে হেৰি গৰম উঠিছেতো ভাতটো খাই দিলোঁ যে বৌ হাই কৰি দে
হাই কৰি দিওঁ ৰূপালী বাই অ' বাইদেউ চাই থাকে বা এয়া কাম বন কৰি আজৰি হ'লোঁ গা পা ধুই ল'লোঁ এতিয়া খুব ভাগৰ লাগিছে টোপনিও ধৰিছে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব আপোনালোকে কমেণ্টত যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ অন্য এটি ভিডিঅ' লৈ আপোনালোকক লগ পাম তাৰ আশাৰে এতিয়ালৈ ইমানতে সামৰিছোঁ বাই বাই নাইট